বতাহ যিফালে থাকে তেওঁ সেইফালে দৌৰে আমি দৰ্জা খিৰিকী বন্ধ কৰি ৰাখিছোঁ হিমন্তই হৰিশ ৰাৱতক সমালোচনা কৰি লাভ নাই হিমন্তই পাহৰিলে তেওঁ 1996 চনত বেয়াকৈ হাৰিছিল এই মন্তব্য কৰিছে বিৰোধী দলৰ উপ দলপতি ৰকিবুল হুছেইন কংগ্ৰেছৰ এজন জ্যেষ্ঠ নেতা প্ৰাক্তন মুখ্যমন্ত্ৰী নহয় গৰাকী তৃণমূল পৰ্যায়ৰ কংগ্ৰেছৰ নেতা তেওঁ ইনচাৰ্জ হোৱাৰ পাছত সকলো তৃণমূল পৰ্যায়ৰ পৰা আৰম্ভ কৰি একেবাৰে আমাৰ মুধা ফুটা নেতাসকলৰ লগত দফাই দফাই আলোচনা কৰি যিটো মেছেজ গৈছে আগতে হিমন্ত বিশ্ব শৰ্মা কংগ্ৰেছত থকা লোকটো তেওঁ গম পাইছে যে এইবাৰ তেখেতসকলে হাৰিব আৰু তাৰ কাৰণেই আমি কংগ্ৰেছৰ সভা কৰিছোঁ তাতে ইমান ভয় খাই তেওঁ তেনেধৰণৰ টিপ্পনী কৰিছে কিন্তু অসমৰ ৰাইজে পাহৰা নাই যে যিজনে এতিয়া একেবাৰে তেওঁ গোটেই অসমখন জয় কৰা বুলি তেওঁ জিকা বুলি কয় তেওঁ যে 1996 চনত নিজে হাৰিছিল সেই কথাটো মানুহে পাহৰিল বুলি ভাবিছে 1996 চনত তেওঁ নিজে হাৰিছিল তেওঁ এতিয়া নিজকে এক্সপাৰ্ট দেখায় তেওঁ বতাহত ৱেভত জিকা মানুহ আমি ৱেভৰ বিপৰীতে জিকা মানুহ তেওঁ 1996 চনত কংগ্ৰেছৰ পৰা প্ৰাৰ্থী হৈছিল আৰু যেতিয়া কংগ্ৰেছৰ বিৰুদ্ধে বতাহ আছিল তেওঁ হাৰিছিল 2001 চনত যেতিয়া কংগ্ৰেছৰ ফালে বতাহ বলিলে তেওঁ জিকিলে 2006 চনত যেতিয়া কংগ্ৰেছৰ ফালে বতাহ বলিলে তেওঁ জিকিলে 2011 চনত যেতিয়া কংগ্ৰেছৰ ফালে বতাহ বলিলে তেতিয়া জিকিলে কংগ্ৰেছ যেতিয়া তাৰ পৰৱৰ্তী সময়ত 2016ত কংগ্ৰেছৰ বিপৰীতে বতাহ আহিলে তেওঁ বিজেপিত গৈ জিকিছে আমিহে কংগ্ৰেছত বিজেপিৰ বতাহত কংগ্ৰেছ জিকিছোঁ আনকি কংগ্ৰেছত থকা অৱস্থাত যেতিয়া এমপি ইলেকশ্যন হৈছিলে তেওঁৰ নিজৰ জালুকবাৰী সমষ্টিত কংগ্ৰেছ দল হাৰিছিল গতিকে নিজে ৱেভত জিকা কথাটো মানুহে পাহৰি গৈছে তেওঁ এতিয়া ভাবিছে যিফালে বতাহ যায় দৌৰি যাবগৈ আগফালে গৈ তেওঁ নিজে ক্ৰেডিটটো ল'ব গতিকে এতিয়া আমি বিচাৰিছোঁ যে কংগ্ৰেছ দলৰ বহুত দৰ্জা খিৰিকী আছে সেই খিৰিকী দৰ্জা ভেণ্টিলেশ্যনবিলাক বন্ধ কৰিছোঁ তেওঁ যাতে সোমাব নোৱাৰে তেওঁ আকৌ বতাহ ফালে যিফালে হয় সোমাই যাব পাৰেতো গতিকে তেওঁৰ যাতে ৱেভে আমাৰ বতাহ খিৰিকী দৰ্জাবিলাক যাতে লৰচৰ কৰি সোমাব নোৱাৰে তাৰ কাৰণে আমি একে কটকটীয়াকৈ দৰ্জা খিৰিকী বান্ধিছোঁ যে তেওঁ যাতে সোমাব নোৱাৰে আমি কংগ্ৰেছৰ সকলোৱে ঐক্যবদ্ধ হৈ আজি কংগ্ৰেছৰ তৃণমূল পৰ্যায়ৰ লোকসকলৰ পৰা একেবাৰে আমাৰ শীৰ্ষস্থানীয় কংগ্ৰেছৰ নেতাসকলৰ লগত দফাই দফাই আমাৰ হৰিশ ৰাৱতজী আমাৰ আহি যিদৰে আলোচনা কৰিছে তেওঁ দেখিছে যে এইবাৰ 2019 চনেই হওক বা আমাৰ 21 গৈ নাপায়গৈ 2019ত হাৰিলে আৰু 21 নাপায়গৈ ইমান দিন নালাগে সেইটো তেওঁলোকেও জানিছে 2019 আৰু পঞ্চায়ত নিৰ্বাচনত তেওঁলোক ধৰাশায়ী হ'ব আৰু তাৰ কাৰণেই মানুহৰ মন ডাইভাৰ্ট কৰিবৰ কাৰণে বিভিন্ন ধৰণৰ কথা কৈছে 1996 চনত তেওঁ নিজেই যে হাৰিছিল তাৰপিছত তেওঁ কেনেকৈ জিকিলে তেওঁ যে কয় মানে কেতিয়াবা আমিতো নিবিচাৰোঁ তেওঁ আহিলে তেওঁ আকৌ বতাহতে দৌৰে কেতিয়াবা আকৌ দিল্লীত 2-1 আমাৰ এনেকুৱা ধৰণৰ নেতা আছে যিসকলে তেওঁ ভাবে যে তেওঁ আকৌ এটা এই এনেধৰণৰ কথা কৈ সুবিধা লোৱাটো এক আমিতো নিজৰ স্থানতে থাকোঁ বতাহটো ধৰিব পাৰে সেইটো কিন্তু এক বতৰ বিজ্ঞানী হিচাপে আমাৰ হিমন্ত বিশ্ব শৰ্মা পৃথিৱী বিখ্যাত কোনফালে বতৰ আহে সেই কথাটো তেওঁ ভালকৈ জানিব পাৰে বতাহটো কোনফালে আহে আচল বতৰ বিজ্ঞানীতকৈ আমাৰ এই নকল বতৰ বিজ্ঞানীজনে আগতে গম পায় সেইকাৰণে তেওঁ বতাহৰ ফালে দৌৰি আহে মানে তেনেকুৱা কেতিয়াবা গোন্ধ পোৱা যায় সেই গোন্ধবিলাক যাতে আপোনাৰ দুৰ্গন্ধ পোৱা যায় দুৰ্গন্ধ নহয় দুৰ্গন্ধ সেইবিলাক আমি অলপ ভাল স্পীড এনআৰচি প্ৰকাশলৈ মাজত মাত্ৰ এটা দিন এনে